এয়া আমি ভিংগেশ্বৰ দেৱালয়ত প্ৰৱেশ কৰিলোঁ। এইটো গেট। এয়া আমি প্ৰৱেশ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ভিংগেশ্বৰ দেৱালয়লৈ। আৰু এইখিনিতে কম, হাই গাইজ, কি খবৰ আপোনালোকৰ? মই জুৰি পুনৰ পৰা স্বাগতম জনাইছোঁ জুৰি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া পূজাৰ কাৰণে মই ল'লোঁ থাল। এখন ল'লোঁ। থালখনত আছে চাকি, ধূপ, বেলপাত ইত্যাদি এনেকৈ আছে। আৰু এইখন ল'লোঁ মই থাল। মই লোৱা নাই, মোৰ মায়ে লৈছে। এয়া মোৰ মা হয়, মা ল'লে থালখন। আৰু এতিয়া আমি প্ৰৱেশ কৰিম, আপোনালোকক দেখাই আছোঁ। এয়া চাওক, ইমান ধুনীয়া শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱালয়। চাওক, বংঘৰত আছে। আপোনালোকে যদি শুৱালকুছিলৈ আহে, কেতিয়াবা আহিলে ইয়াতে আহিব পাৰিব ভিংগেশ্বৰ দেৱালয়। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। মই আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম, চাই থাকক। এয়া আমি প্ৰৱেশ কৰিলোঁ ভিতৰলৈ। এয়া ইয়াতে এই ভিংগেশ্বৰ দেৱালয়ত মানে কি হয়, দুৰ্গা পূজা পালন কৰা হয়, শিৱৰাত্ৰিত শিৱ পূজা কৰা হয়, মানে অশোক অষ্টমী পালন কৰা হয়, তাৰপিছত দৌল উৎসৱ কৰা হয়। এনেকুৱা বিভিন্ন ধৰণৰ মানে ইয়াতে মাংগলিক কাৰ্যবিলাক কৰা হয়। আৰু ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা মানুহ আহে ইয়ালৈ। আৰু চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। এয়া চাওক, চাৰিওফালৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগে, প্ৰাকৃতিক পৰিৱেশ। আৰু এইখন কাষতে আছে এখন পাহাৰ, চাওক। আৰু এইফালে দুৱাৰখন যে দেখিছে, এইফালেৰে মানে ভিতৰত সোমালে এইফালে ওলাই আহিব লাগে। আৰু এইফালে আছে শিৱ মানে পূজা কৰিব পাৰি এনেদৰে। আৰু ইয়াতে লিখা আছে এই ভিংগেশ্বৰ দেৱালয়ত মানে কোনে কোনে কি বস্তু দান কৰিছিল, এইবিলাক ডাটাসমূহ লেখাই আছে ইয়াতে। আৰু এখন শৰাই আগবঢ়াইছিলোঁ, যিহেতু শৰাইখন ইয়াত থকা পূজাৰীয়ে পাতিছে আৰু মই এটা সেৱা ল'লোঁ। আৰু ভগৱানৰ ওচৰত সকলোৰে মংগল কামনা কৰি এটা সেৱা কৰিলোঁ ভগৱানৰ ওচৰত, যাতে সকলোকে ভালে কুশলে ৰাখে। ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখে, সকলোৰে যাতে ভাল হয়, তাৰ বাবে এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এয়া আমি এতিয়া প্ৰৱেশ কৰিলোঁ তললৈ। মানে ইয়াত শিৱ পূজা কৰা হয়। ইয়াতে হেনো শিৱ মানে উবুৰি হৈ পৰিছিল আৰু সেইবাবে মহাদেৱ শিৱৰ পিঠিখনহে ইয়াতে দেখা পায়। আৰু শিৱৰ গোটেই গাৰ অংশটো ইয়াতে দেখা নাপায়, উবুৰি হৈ পৰাৰ বাবে শিৱৰ পিঠিখন দেখা পায়। এয়া আৰু ইয়াতে হেনো 6 মাহ মানে পানী বুৰ গৈ থাকে আৰু 6 মাহ পানী শুকাই যায়। দুৰ্গা পূজাৰ আগে আগে পানীখিনি শুকাই যায় আৰু বাৰিষা হ'লে ইয়াতে পানী হয় আৰু শিৱৰ পিঠিখন পানীত বুৰ গৈ থাকে। আৰু তেতিয়া মানে যেতিয়া পানী হৈ থাকে, তেতিয়া ভিতৰলৈ আহিব পৰা নাযায় আৰু বাহিৰৰ পৰাই ইয়াক মানে সেৱা কৰা হয়। আৰু দেখিছেনে, এয়া শিৱৰ এয়া যে ওলাই আছে, এইখন শিৱৰ পিঠি হয়। এয়া দেখিছেনে, ইমান ধুনীয়া লাগে, বহুত ধুনীয়া লাগে। আৰু আপোনালোকে যদি কেতিয়াবা শুৱালকুছিলৈ আহে, তেতিয়াহ'লে আহিব পাৰিব ভিংগেশ্বৰ দেৱালয়লৈ। বংঘৰত হয়, বংঘৰত আছে এইখন দেৱালয়, আপোনালোকে আহিব পাৰিব। এয়া আমি ভিতৰত মানে আন্ধাৰ আছে বহুত, আৰু এয়া পোহৰ আছে যে বন্তিৰ পোহৰে ৰাখিছে। এয়া ধুনীয়া লাগে। এই দেৱালয়খন বহুত পুৰণা হয়, ৰজা মহাৰজাৰ দিনতে স্থাপিত হৈছিলে। এয়া ভগৱান শিৱৰ ওচৰত বেলপাত অৰ্পণ কৰিব গ'লোঁ। ইয়াতে শিৱক পূজা কৰিব পাৰি, বন্তি দিলেও দিব পাৰি আৰু কাঁহীত ঢালিলেও ঢালিব পাৰি।
মই বেলপাত অৰ্পণ কৰিলোঁ। ভগৱানৰ ওচৰত সেৱা জনাই সকলোৰে মংগল কামনা কৰিলোঁ। এইফালে আমাৰ গোসাঁই ফূৰ্তি চোৱা, কি ফূৰ্তি পাইছে ই। আকৌ মই ইয়াতে এনেদৰে ভগৱানৰ ওচৰত ধূপ জ্বলাই সকলোৰে মংগল কামনা কৰিলোঁ, যাতে সকলোকে ভালে কুশলে ৰাখে, ভালদৰে যাতে চলাই নিয়ে, আহি থকা দিনবোৰ যাতে সকলোৰে মংগলময় হয়, তাৰ কামনাৰে মই সকলোৰে ভালৰ বাবে এনেদৰে ধূপ জ্বলাই মংগল কামনা কৰিলোঁ। এয়া মই আপোনালোকক চাৰিওফালৰ পৰিৱেশটো দেখুৱাব লৈছোঁ। চাওক ভালদৰে, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া লাগিছে চাওকচোন পৰিৱেশটো, আৰু ইমান ধুনীয়া চাফ চিকুণ, ধুনীয়া পৰিৱেশ এটা। এইফালে চাওকচোন, আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰিব ইয়াতে। এইফালে এজনী মোৰ মামী আৰু লগত আছে মোৰ ভাইটি, মামাৰ ল'ৰা। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। বহুত ভাল লাগে ইয়াতে আহি, আপোনালোকে আহিব পাৰিব কেতিয়াবা আহিলে। আমি যাব ওলাইছোঁ। ইয়াত মোৰ পিছফালে মা, গোসাঁই একদম তামাম ফূৰ্তি, কি ফূৰ্তি কৰি আছে চাওচোন, ইমান ভাল পাইছে ই। এয়া আমি ঘৰলৈ যাবলৈ ওলাই আহিলোঁ, ঘৰলৈ যাব ওলালোঁ। এয়া আমি ওলাই আহিলোঁ, ওলাই অহা পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। এয়া ওলাই আহিলোঁ আমি, বাহিৰৰ পৰিৱেশটো চাই লওঁ, কি ধুনীয়া লাগে, আৰু ইমান চাফ চিকুণ, বহুত ধুনীয়া লাগে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।